হে গাইজ, কি খবৰ? আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসমত জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ পত্নী নেন্সী ফুকনৰ এটা ভাল খবৰ। পিতৃ মাতৃ হ'ল নীল আকাশ আৰু নেন্সী ফুকন। পিছে ল'ৰা নে ছোৱালী, দুয়ো জমা সন্তানৰ বাৰু পিতৃ মাতৃ হ'ল নেকি? এই সকলোবোৰ কথা জানিব পাৰিব আজি এই ভিডিঅ'টোৰ যোগেদি। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলকচোন ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। 2021 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখে নীল আকাশ আৰু নেন্সী ফুকনৰ বিয়া হৈ গৈছিল আৰু অৱশেষত দুয়োৰে জীৱনলৈ আহিল এটা পুত্ৰ সন্তান। স্ক্ৰীণত দেখিব পাইছে সন্তানটো এখন মৰম লগা ফটো। কেনেকুৱা লাগিল বাৰু আজি এই ভাল খবৰটো পাই আপোনালোকৰ? যদিহে ভাল খবৰটো পাই আপোনালোকৰ ভাল লাগিল, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টোত লাইক এটা কৰি দিব। আৰু নতুনকৈ চেনেললৈ কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বাই বাই। নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশত মধুচন্দ্ৰা নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশত মধুচন্দ্ৰা মনৰে আউসী জোনাকে বিলাসী পোহৰৰে মেলা পাতে মনৰে পদূলি উদুলি মুদুলি মন ভৰে বোলাহতে